Welcome to big s.r.b.production দোস্ত তো মই আজি এটা সৰুকৈ এটা ব্লগ ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজত আৰু সেয়া হৈছে ৰংগীয়া আৰু ইয়ালৈ অহাৰ উদ্দেশ্য হৈছে কাম আৰু চেমে মোক উদ্বোধনৰ বাবে মাতিছে তো ইয়াৰ বাবে মই আহিছোঁ উদ্বোধনত মাতাৰ বাবে ৰাম আৰু চেমক মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ যাচিছোঁ নমস্কাৰ মোৰ নাম ৰাম ভাস্কৰ মই ৰঙিয়া পাই আছোঁ মই এখন ডান্স স্কুল আৰম্ভ কৰিছোঁ আজি এজ এ ডান্স একাডেমি স্কুলৰ নাম হয় আৰু এড্ৰেছ ৰঙিয়া বিএড কলেজ 5 নম্বৰ ৱাৰ্ড আপোনালোকে শিকিব পাৰিব নমস্কাৰ মই আমি এখন ডান্স ক্লাছ খুলিছোঁ এই ডান্স একাডেমি আমাৰ ডান্স ক্লাছৰ আপোনালোকে জইন কৰিব পাৰিব আৰু এড্ৰেছটো হ'ল ৰঙিয়া বিটি কলেজ 5 নম্বৰ ৱাৰ্ড এইটো তো সেয়া দেখিছে আপোনালোকে এজ ই ডান্স একাডেমি ৰঙিয়া 5 নম্বৰ ৱাৰ্ড এয়া চব খুব সুন্দৰকৈ সাজাইছে বিলনৰ লগত আজি ওপেনিং কৰিছে আৰু ইপানে আপোনাৰ অফিচ হ'ব আৰু এইটো হ'ল আপোনাৰ আজি ওপেনিঙৰ পূজা কৰা গতিকে পূজা শেষ হৈ গ'ল আৰু এয়া আমাৰ বন্ধু কি নাম আছিলে আপোনাৰ তেখেতেও ডান্স কৰে খুব সুন্দৰ ডান্স কৰে তো ইপানে এয়া কি নাম ভাইটি নাম কোৱা হা বিটিক বাসপুৰ আৰু বহুতো মানুহ আহিছিলে ইয়াতে ওপেনিঙত এতিয়া সকলো গুচি গ'ল একচুৱেলি সময়ো হৈ গ'ল দুপৰীয়া 11টা বজাৰ পৰা ষ্টাৰ্ট হৈছিলে তো এতিয়া 3টা বাজি গ'ল গতিকে সকলো গুচি গ'ল আমি এইকেইটাই আছে 6জন আছোঁ আৰু এইপিনে চেম ছাৰ ৰাম ছাৰ আৰু অজয় ছাৰ অহা নাই আহিব এই ছানডেৰ পৰা ক্লাছটো ষ্টাৰ্ট হ'ব গতিকে যোনে যোনে ইণ্টাৰেষ্টেড আছে ক্লাছত আহিব পাৰিব এই ৰবিবাৰৰ পৰা অতি সোনকালে জইন কৰি ল'ব পাৰিব জইন ফিজটো কিমান ৰাখিম বুলি ভাবিছে এবাৰ জনাই দিবা বন্ধুসকল জইনিং ফিজ 1000 আৰু মান্থলি ফিজ 500 গতিকে বহুত কমকৈ ৰখা গৈছে তো আপোনালোকে আহক আৰু জইনটো কৰি লওক ও বল না আচ্ছা ये नाम करे আমি সাতানে এড্রেস দেখি स्कूल के फील्ड के पास ही है हाँ माने कोई इस तरफ मेन रोड है ये टर्निंग खत्म होने के बाद ही मेन रोड मिलता है ना किस तरफ सुशान नदी मिलता है ना तो बंधुসকল মোৰ ভিডিঅ' ইমানতে ৰাখিছোঁ নেক্সট ভিডিঅ' আকৌ লগ পাম